এটা বিগ ব্ৰেকিং নিউজ দিব লৈছো। এটা হাঁহ আৰু 10,000 টকা নিদিয়াৰ বাবে বটদ্ৰ আৰক্ষীয়ে প্ৰাণ ল'লে ধিং থানাৰ অন্তৰ্গত চালনাবৰীৰ শফিকুল ইছলামক। থানাৰ চৌহদৰ ভিতৰত মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ। বটদ্ৰ আৰক্ষী থানাৰ সন্মুখত মৃতদেহ ৰাখি আৰক্ষীৰ লগত হতাহতি আৰু থানা ভাঙি লণ্ডভণ্ড কৰি থানাৰ বেৰিকেড লৈ পথ বন্ধ কৰে। মৃত লোকজন ধিঙৰ চালনাবৰীৰ শফিকুল ইছলামে যোৱা নিশা 10 বজাত মাছৰ ব্যৱসায়ৰ বাবে শিৱসাগৰলৈ ৰাওনা হওঁতে বটদ্ৰা ভোমোৰাগুৰিৰ পৰা আৰক্ষীয়ে তালাচী চলাই বটদ্ৰা থানালৈ লৈ যায়। পুৱা পৰিয়ালৰ পৰা টকা 10,000 টকা আৰু হাঁহ বিচাৰে যদিও শফিকুলৰ পত্নীয়ে কেৱল হাঁহ দিয়াত পত্নীৰ সন্মুখতে প্ৰহাৰ কৰে লোকজনক। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে টকা লৈ থানালৈ আহে যদিও শফিকুল ইছলামক বিচাৰ খোচাৰ কৰাত তেওঁলোকে ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি জনায়। কিন্তু পৰিয়ালে নগৰ মৰণোত্তৰ ঘৰতহে উদ্ধাৰ কৰে। ইয়াৰ পিছত মৃতদেহ লৈ বটদ্ৰা আৰক্ষী চকীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থানা ঘেৰাও কৰে। ইতিমধ্যে ৰাইজৰ প্ৰসাৰত 3জন আৰক্ষীৰ লোক আহত হয়। বৰ্তমানে বন্ধ হৈ আছে থানা চৌহদ। আমি জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো। এটা হাঁহ আৰু 10,000 টকা নিদিয়াৰ বাবেই বটদ্ৰা আৰক্ষীয়ে প্ৰাণ ল'লে ধিং থানাৰ অন্তৰ্গত চালনাবৰীৰ শফিকুল ইছলামক। থানাৰ চৌহদৰ ভিতৰত মৰিয়াই হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ। ইতিমধ্যে খবৰ আহিছে বটদ্ৰা থানা জ্বলাই দিয়ে ৰাইজে। শফিকুলে কালি শিৱসাগৰ যাব মাছৰ কাৰবাৰত। টেক্সি আৰু মোবাইল ডকুমেণ্ট চাইকেল লৈ ওলাই আহিছেহি। ৰাতি গধূলি সময়তে আহিছে। আহি পেলাই ইয়াত ৰাতি হৈ গৈছে। তেতিয়া বোলে পুলিচে চিংগল দিছে। চিংগল দিয়াৰ পাছতে কৈছে হেৰি বোলে ক'ত যাওঁ, পিছত কৈছে বোলে আমি শিৱসাগৰ যাওঁ। ব'ল থানালৈ যাওঁ। থানালৈ লৈ আনিছে। আনাৰ পাছত মানে ঘৰত ফোন কৰিছে, কৈছে তোমালোকে মানুহ এটা ধৰিলে নহয়। আমাৰ দেওৰৰ মোবাইলত ফোন কৰিছে। তাৰপিছত তাৰ মাইকীৰ লগত কথা পাতিছে, আমি কথা পতা নাই। তাৰপিছত কৈছে হাঁহ এটা আনিলে বোলে ৰাতিপুৱা এৰি দিম বোলো। তাৰপিছত কৈছে কি বোলো হেৰি ই আহিছে হাঁহ এটা লৈ আহিছে। অহাৰ পিছত কৈছে বোলে টকা লাগিব 10,000। এনেকে বোলো কৈছে 10,000 লাগিব। হাত মুখেদিও কৈছে যে টকা 10,000 লাগিব। লগাৰ পাছত কৈছে বোলে হেৰি বোলে নহ'লে বোলে ইয়াত মৰিয়াই শেষ কৰি দিয়ে। তাৰপিছত তাৰ আগতে বোলে 3-4 বেট মাৰি দিলে। এনেকা ভাগৰি পৰি গৈছে। হাতে ভৰি বান্ধা আছিলে। লকআপ গোটেই ভৰিটো তাৰ লকআপ কৰা আছিলে। তাৰপিছত ই মানে দৌৰি পলাই দিলে। কৈছে তোক মাৰিম পইচা আন। তাৰপিছত চাইদুলক দি আৰু জহিৰুলক দি মই টকা 10,000 দি পঠিয়াইছো ঘৰৰ পৰা। ল'ৰাটোক লৈ আনা বোলে। লৈ আনি চাইছে থানাত মানুহটো নাই, ল'ৰাটো লৈ গ'ল থানা। থানাৰ পৰা লৈ গৈছে হস্পিটাললৈ। কৈছে গাঁৱৰ খবৰ দিছে, কৈছে বোলে ডেড বডি হৈ গ'ল বোলে। এনে কৈছে। জমঘৰত পেলাই দিলে। মানুহ তাত পাইছে গৈ পেলাই। এতিয়া চাওক আমাৰ মানে এইকেইটা ল'ৰা ছোৱালী বিলাক চাই আমাৰ ন্যায় বিচাৰটো উচিত বিচাৰটো লাগে। ন্যায় লাগে। জনোৱাও নাই। আমি খবৰটো পাই আহোংগা থানালৈ গ'লো। মাইকী মানুহটো লৈ কৈছে বোলে আমাৰ বোলে একো নাই ন, আমাক কেলে জনোৱা নাই বোলো। IC ছাৰে কৈছে বৰদা থানাত ল'ৰাটোক ৰাতি ধৰিছে, আমাৰ ৰাতি শুনাব লাগে, ইয়াত খবৰ দিব লাগে যে তোমালোকে থানাৰ মানুহ এটা পাইছো বোলো। শুনোৱা নাই। মানুহটো মাৰি পেলাই তাৰপিছত আমাৰ ঘৰত খবৰ দিছে ল'ৰাটো মাৰি পেলাই। আমি চাইছো ল'ৰাটো নাই, মৃত্যু হৈ গ'ল। প্ৰথমে কৈছে পইচা বিচাৰিছিলে 10,000 টকা বিচাৰিছিলে। তাৰপিছত আমি 10,000 টকা দি পঠিয়াইছিলো। আহি পাইছো ল'ৰাটো নাই ইয়াত। লৈ গৈছে সিহঁতি। ইয়াৰ আগতে মাৰিছে, মৰিয়াই মাৰিছে।